So hello friends, welcome back to my YouTube channel. I'm Just Vlogs Assam. So friends, আজি আপোনালোকক মই শেয়ার কৰি আছো আজি ইটা ভাটাত আহিছো মানে ইটা লবলৈ আৰু মই শেয়ার কৰিব বিচাৰিছো মানে আপোনালোকক দেখাও ইটা ভাটাক কেনেকৈ ইটা বিলাক বনাই থৈ দিছে মানে ইমান ধুনিয়াকে সো আপোনালোকক দেখাও আৰু গোহা নিচনাৰি ধুনিয়াকে বস্তুবিলাক আসক মোহনজোদড়ো চাইছেনে ফিল্ম মোহনজোদড়ো চাই মোহনজোদড়ো ফিল্মৰ নিচনাই লাগিছে তাই মোহনজোদড়ো ফিল্মৰ নিচনাই লাগিছে মানে হেতু ফিল্মত চাইছিলো যি যেনেকুৱা বস্তুবিলাক So friends, একদম হেখলে চাই থাকক আপোনালোকক মানে দেখাও মানে বস্তুটো কেনেকৈ বনাই থৈছে ইয়া সেমিনিৰে ধোৱাবিলাক ওলাই যায় আৰু এয়া পুৰি আছে এনেকে এয়া সব কেনেকৈ মানে ইটাবিলাক পুৰে যি তলত পুৰি এই সিস্টেমত পুৰি ইটাবিলাক এই মোহনজোদড়ো ফিল্মৰ নিচিনা সিনাৰীবিলাক ইটা ভাটাৰ ইয়া সব ইটাৰ খামালবিলাক ইমান ধুনীয়া ইটাৰ খামালবিলাক দি আছে কিমান ইটা বা কাম কৰি আছে ইটা লৈ আছে যাৰ মানে ইটা পুৰিছে কেনেকৈ পুৰিছে এইটো সিস্টেমত পুৰে তলত মানে তলৰ পৰা জুই লগাই দিয়ে জুই লগাই ইটাবিলাক এনেকৈ বনায় সো মই ইটা ভাটাত আহিছোঁ ইয়াৰ আমাৰ ঘৰৰ ওচৰতে মানে বেছি দূৰত নহয় এইবোৰ ইটা আৰু বিলাকে যদি কষ্ট নকৰি ইটাবিলাক নবনালা হয় সো আমি পকা ঘৰত থাকিলেও কেনেকৈ আমাক কাম কৰিব লাগিব আৰু কৰ্মী লাগিব কিন্তু শ্ৰমিকবিলাকক চবত আগত আমি বহুত ধন্যবাদ জনালোঁ আৰু